নমস্কাৰ, মই ৰশ্মি ৰেখাই আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া 8:15 হৈছে। যিহেতু মোৰ আজি দিনাচাৰ্যৰ দায়িত্বত আছোঁ, সেইবাবে আজি অলপ সোনকালে আহিছোঁ। আচাৰ্যসকল সকলোৱে এদিন দায়িত্ব থাকে সপ্তাহটোত। আজি মোৰ আছে, সেইবাবে মই আজি অলপ সোনকালে আহিছোঁ। দিনাচাৰ্য মানে হৈছে আমি গোটেই দিনটো চাব লাগে। প্ৰথমৰ পৰা ক্লাছৰুমবিলাক চাফা হৈ আছেনে নাই, বন্দনা গোৱাৰ পৰা আদি কৰি প্ৰস্ৰাৱগাৰ চাফা হৈ আছেনে নাই, আৰু ভোজন মন্ত্ৰ টিফিন খোৱাৰ সময়ত ভোজন মন্ত্ৰ দিয়াৰ পৰা আদি কৰি শেষলৈ শাৰী পাতিকৈ ছুটি দিয়ালৈকে শাৰী পাতিকৈ পঠোৱা গোটেইখিনি দায়িত্ব আজি মোৰ আছে। আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই যাব। যদি ভিডিঅ'টো ভাল পাই চাই আপোনালোকে কমেণ্ট যোগেৰে মোক জনাব। দেখাইছোঁ, এতিয়া চাই যাওক আপোনালোকে। প্ৰথম আৰম্ভণিৰ পৰাই চন্দনৰ তিলক লগাই নিকেতনত প্ৰৱেশ কৰা হয়, আৰু সেই কামটো ছাত্ৰীসকলে কৰে সদায়। স্কুলৰ গেটৰ পৰা দেখুৱাইছোঁ, আহি পাইছোঁ। ৰুম চাফা কৰিছা? খাই দিয়া। তোমালোকৰ ৰুমটো চাফা কৰিছা? কি হ'ল? চাফা কৰি দিয়া। মই প্ৰথমতে কৈছোঁৱেই, আজি দিনটো গোটেইখিনি চাব লাগে। ৰুমবিলাক চাফা হৈ আছেনে নাই, সেই গোটেইখিনি মই চোৱা দায়িত্ব মোৰ আজি। প্ৰধান আচাৰ্য কক্ষটো, এইটো প্ৰধান আচাৰ্য কক্ষ। ইয়াতে আচাৰ্য টেবুল হয়, প্ৰধান আচাৰ্য টেবুলখন এখন। এইটো গডৰেজ হয়, ইয়াতে কিবা কিবি ৰখা হৈছে। ইয়াতে এইকেইখন কিতাপ ৰাখিছে। চাওক, গোটেইখিনি চাওক ইয়াতে। আঁতৰ পৰা দেখাইছোঁ অলপ। চাওক ৰুমটো। এইটো কাৰ্যালয়ৰ প্ৰমুখে এখন চকী হয়, কাৰ্যালয়ৰ প্ৰমুখৰ এখন টেবুলখন। এইটো আমাৰ ষ্ট'ৰ ৰুমটো স্কুলৰ। এইটো আমাৰ আচাৰ্যসকলে থাকে ইয়াতে। এইজনী আমাৰ আচাৰ্য, হাই কৰি দিয়কচোন। এইটো চাই লওক। এইটো আচাৰ্যসকলে ইয়াতে বহে, আৰু গোটেইটো দেখাইছোঁ। মৰিগাঁও জিলা দিৱস উপলক্ষে আমাৰ নিকেতনত উদযাপন কৰিছে। উদযাপন বুলিয়ে ক'ব পাৰি, আৰু থুলমূলকৈ অকণমান পাতিছে। আৰু এই আচাৰ্য, প্ৰধান আচাৰ্যই অলপমান কৈ আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেতিয়া মানুহে এটা কথা কৈছিলে যে কিংবদন্তি মানে কি? সঁচা হ'ব পাৰে, মিছা হ'ব পাৰে। উদযাপন কৰা হৈছে সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক কৰাইছে। যে মানুহে এসময়ত ইয়াৰ মানুহ মৰি নিকে হোৱাৰ কাৰণে মৰিগাঁও, মৰি থকা গাঁৱৰ কাৰণে মৰিগাঁও বুলি এতিয়া মানুহে কয় বা জানে।
কিন্তু মৰিগাঁৱতো এটা কিংবদন্তি শব্দ আহে গম পালেনে ইয়াৰ শুদ্ধতা থাকিব পাৰে নাথাকিব পাৰে মাটি সন্মিলন 15 অক্টোবৰ শনিবাৰ হ'ব শনিবাৰে সেইবাবে ছাত্ৰ ছাত্ৰীসকলে কামত লাগিছে হাৰিছে ৰংগমঞ্চটো ইয়াতে পতা হ'ব সকলোৱে কামত লাগিছে ছাত্ৰ ছাত্ৰীসকলে ছোৱালীকেইজনে কাম কৰিছে দেই সেৱাৰে মুখখন দেখুৱাই দিয়া আকৌ এইটো স্কুলৰ পুখুৰীটো হয় আপোনালোকে নাভাবিব ছাত্ৰ ছাত্ৰীসকলক কোনো ক্লাছ নকৰাকৈ কামত লগাইছোঁ বুলি 5টা কালাংশ হৈছে তাৰপিছতহে তেওঁলোকক কামত লগোৱা হৈছে যেহেতু মাটি সন্মিলন আহি আছে সেইবাবে এইবিলাক কামত লগোৱা হৈছে চাফা কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলে যাতে এতিয়াৰ পৰাই কাম কৰা মানে শিকক সেই বুলিয়ে তেওঁলোকক ইয়াতে সকলোখিনি কাম শিকোৱাও হয় কৰাওতো হয় আগতীয়াকৈ ইয়াৰ প্ৰস্তুতি মাটি সন্মিলনৰ বাবে এয়া চাওক ফুলৰ পেণ্ডেলত দিবৰ বাবে চাই দিয়া চাই দিয়া এইটো ফুলৰ থোপাটো ভাল লাগিছে ছাৰ ভাল লাগিছে এইটো এই যাব ওলালে আপুনি বেজি ল'ব গৈ আছোঁ থাৰ্ড ড'জ যা পাৰ্চী পত্ৰিকা প্ৰস্তুত কৰি আছে ছাত্ৰ ছাত্ৰীসকলে চাওক সম্পূৰ্ণ হোৱা নাই এতিয়াও এখন আমি শিৱসাগৰত যোৱা ফটো সকলোৱে খালি শিৱসাগৰ চৰি দেই তেজপুৰলৈ যোৱা ফটো সকলোৱে গৈছিলোঁ একেলগে ভ্ৰমণলৈ চাওক ফটো আচাৰ্যই উঠাইছিল এইখন চাওক পাৰ্চী পত্ৰিকাখন অলপ বাকী আছে আৰু ফুল দুটামান লগাব প্ৰায়খিনি হৈছে চাওক এয়া কেনেকুৱা লাগিছে কমেণ্ট যোগে জনাব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি হল কৰি দিব যাতে আহিবলগীয়া সকলোবিলাক ভিডিঅ' আগতীয়াকৈ আপোনালোকে চাব পাৰে আৰু আজি যিহেতু মৰিগাঁও জিলা দিৱস সেই উপলক্ষে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম মই ৰশ্মি ৰেখা আজিলৈ নমস্কাৰ